নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আজি আপোনালোকৰ মাজলৈ আহিছোঁ অন্য এটি গুৰুত্বপূৰ্ণ খবৰ লৈ। আজি গুৰুত্বপূৰ্ণ খবৰটি হৈছে যে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱ ২০২২ পুনৰ পিছুৱাই দিয়া হৈছে। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া অৰ্থাৎ ৰঙালী বিহুৰ পিছত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱ ২০২২ পুনৰ পিছুৱাই দিয়া হৈছে। এই সম্পৰ্কে আজি মিছন ডাইৰেক্টৰ এছএছৰ ফালৰ পৰা এখন জাননী জাৰি কৰা হৈছে আৰু সেই অনুযায়ী তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। ফাৰ্ষ্ট ফেজত 11খন ডিষ্ট্ৰিক্টত গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু তাৰ ডেট অফ চেল্ফ ইভেলুৱেশ্যন অৰ্থাৎ স্বমূল্যায়নৰ দিন 11 মে 2022 আৰু গুণোৎসৱ ৰিভাইজ ডেটছ অফ এক্সটাৰ্নেল ইভেলুৱেশ্যন অৰ্থাৎ বহিৰ্মূল্যায়নৰ ডেট হ'ব 12, 13 আৰু 14 মে 2022 আৰু সেই উক্ত 11খন জিলা ফাৰ্ষ্ট ফেজত অনুষ্ঠিত হ'লে গুণোৎসৱ জিলাখনৰ নাম হৈছে বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰী। ফেজ 2ত 11খন ডিষ্ট্ৰিক্টত গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু ডেট অফ চেল্ফ ইভেলুৱেশ্যনৰ ডেট হৈছে 23 মে 2022 আৰু ৰিভাইজ ডেট অফ এক্সটাৰ্নেল ইভেলুৱেশ্যন হৈছে 24, 25 আৰু 26 মে 2022 আৰু উক্ত জিলাকেইখনৰ নাম হৈছে বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰি। থাৰ্ড ফেজত 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু তাৰ ডেট অফ চেল্ফ ইভেলুৱেশ্যন হৈছে 1 জুন 2022 আৰু ৰিভাইজ ডেটছ অফ এক্সটাৰ্নেল ইভেলুৱেশ্যন হৈছে 2nd, 3rd আৰু 4th জুন 2022 আৰু উক্ত জিলাকেইখনৰ নাম হৈছে বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ মেট্ৰ', লখিমপুৰ, শোণিতপুৰ, ৱেষ্ট কাৰ্বি আংলং। উক্ত জিলাকেইখনত 2nd, 3rd আৰু 4th জুন 2022 ৰিভাইজ ডেটছ অফ এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ ডেট দিয়া হৈছে। গতিকে নিশ্চয় এইটো এটি অতি গুৰুত্বপূৰ্ণ খবৰ, বিশেষকৈ অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে, ল'ৰা ছোৱালীসকলৰ কাৰণে এটি অতি গুৰুত্বপূৰ্ণ খবৰ। গতিকে মই ভাবোঁ আপোনালোকে এই খবৰটি পাই নিশ্চয় আপোনালোকে উপকৃত হ'ব। পুনৰ ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাই মোৰ এই ভিডিঅ'টি সামৰণি মাৰিছোঁ।